নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আকৌ এবাৰ আমাৰ বিপুলফেক্ট চেনেলটোলৈ। দক্ষিণ এছিয়াৰ এনেকুৱা এখন দেশৰ বিষয়ে যাক সুন্দৰ সিংহৰ দেশ বুলিও কোৱা হয়, যি দেশখনৰ আকৰ্ষণীয় ঠাইৰ বাবে গোটেই বিশ্বতে বিখ্যাত আৰু সৰু হোৱাৰ উপৰিও দেশখন আজিলৈকে কোনো অন্য দেশৰ গোলাম হোৱা নাই, যাক বিশ্বৰ চাঁদ নামেৰেও জনা যায়। এইখন দেশক বিশ্বৰ চাঁদ সেইবাবে কোৱা হয় কাৰণ এইখন এনে এখন দেশ য'ৰ পৰা অন্য কোনো দেশৰ দৃশ্য চাব নোৱাৰি। বন্ধুসকল, আজি আমি কথা পাতিম হিমালয়ৰ বাবে জনপ্ৰিয় হোৱা নেপাল দেশৰ বিষয়ে। বন্ধুসকল, নেপাল যাক দক্ষিণ এছিয়াৰ সকলোতকৈ পুৰণি দেশ বুলি কোৱা হয়, য'ত বিশ্বৰ 10খন ওখ শৃংগৰ ভিতৰত 8খন নেপালতে আছে। বিশ্বৰ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট, যাক সাগৰমাথা বুলিও কোৱা হয়, যিটো নেপাল দেশতে আছে। বন্ধুসকল, তাৰ উপৰিও আজিৰ ভিডিঅ'টোত নেপাল দেশৰ আশ্চৰ্যজনক তথ্যৰ বিষয়ে জানিম আৰু জানিম নেপাল দেশত কিয় স্বাধীনতা দিৱস পালন কৰা নহয়। তাৰ উপৰিও জানিম নেপাল দেশৰ ইণ্টাৰনেট স্পীডৰ বিষয়ে, যিটো জানি আপোনাৰ চকু কপালত উঠিব। লগতে জানিম গোটেই বিশ্বৰ 2022 চন চলি আছে, কিন্তু নেপাল দেশত চলিছে 2074 চন কিয়, আৰু এনেকুৱা আশ্চৰ্যজনক তথ্যৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম। কিন্তু সকলোবোৰ তথ্য জনাৰ আগতে যদি আপুনি আমাৰ বিপুলফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। তেনেহ'লে আৰম্ভ কৰোঁ নেপাল দেশৰ আশ্চৰ্যজনক তথ্যৰ বিষয়ে। নেপাল, যাৰ অফিচিয়েল নাম হৈছে ফেডাৰেল ডেম'ক্ৰেটিক ৰিপাব্লিক অফ নেপাল, জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ 48 নম্বৰ স্থান দখল কৰিছে, যাৰ ভিতৰত 81.3% হিন্দু ধৰ্মৰ লোক, 9% বৌদ্ধ ধৰ্মৰ লোক, 4.4% মুছলিম ধৰ্মৰ লোক বাস কৰে। 1,47,516 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত নেপাল হৈছে বিশ্বৰ 93 নম্বৰ স্থান দখল কৰা বৃহত্তম দেশ, যিয়ে বিভাজিত কৰিছে ভাৰত আৰু চীন দেশৰ লগত। বন্ধুসকল, নেপাল দক্ষিণ এছিয়াৰ সকলোতকৈ পুৰণি দেশ, য'ত কেতিয়াও স্বাধীনতা দিৱস পালন কৰা নহয়, কাৰণ এইখন দেশ কোনো অন্য দেশৰ গোলাম হোৱা নাছিল। বন্ধুসকল, নেপাল দেশৰ ৰাজধানী আৰু ডাঙৰ চহৰখন হৈছে কাঠমাণ্ডু, য'ত নেপালৰ 50% লোক এই চহৰখনত বাস কৰে। বন্ধুসকল, নেপাল দেশত সকলোতকৈ বেছি চৰাই প্ৰজাতি পোৱা যায়, সেইবাবে নেপাল দেশক এছিয়াৰ এমেজন বুলিও কোৱা হয়, কাৰণ গোটেই বিশ্বৰ চৰাই প্ৰজাতিৰ ভিতৰত 8% চৰাই প্ৰজাতি এইখন দেশতে পোৱা যায়। তাৰ উপৰিও এইখন দেশত বহু ধৰণৰ দুৰ্লভ জীৱ যেনে এশিঙীয়া গঁড়, বেংগল টাইগাৰ আৰু এনেকুৱা বহুতো জীৱৰ বাসস্থান আছে। বন্ধুসকল, নেপাল দেশৰ পতাকা আয়তাকাৰ বা বৰ্গাকাৰ নহয়। নেপালৰ পতাকা 2 ত্ৰিকোণ আকৃতিৰ, যিয়ে হিমালয়ৰ শৃংগক বুজায়। তাৰ উপৰিও পতাকাখন জোন আৰু বেলিৰ চিহ্নও আছে, যিয়ে হিন্দু আৰু বৌদ্ধ ধৰ্মক বুজায়। বন্ধুসকল, আপুনি জানি আচৰিত হ'ব, আমাৰ দেশত ইংলিছ কেলেণ্ডাৰ অনুসৰি 2022 চন চলিছে, কিন্তু নেপালিয়ান কেলেণ্ডাৰ অনুসৰি 2074 চন চলিছে, কাৰণ নেপালিয়ান কেলেণ্ডাৰ ইংলিছ কেলেণ্ডাৰতকৈ 59 বছৰ আগত আছে। বন্ধুসকল, আমাৰ দেশ ভাৰতবৰ্ষত যেনে হলিডে দেওবাৰ দিনা মনা হয়, ঠিক সেইদৰে নেপালত হলিডে শনিবাৰে মনা হয়। বন্ধুসকল, শেহতীয়াকৈ গৱেষণা অনুসৰি গোটেই বিশ্বত লিভ ইয়াৰ পাছত নেপালৰ ইণ্টাৰনেট ডাউনলোডিং স্পীড 256 KB প্ৰতি ছেকেণ্ডতকৈ কম। আপুনি জানেনে নেপালত 130টাতকৈও অধিক ভাষা কোৱা হয়, যি অন্য দেশৰ তুলনাত বহুত বেছি। পানী সংগ্ৰহৰ ক্ষেত্ৰত নেপাল বিশ্বৰ 2য় স্থানত আছে। বন্ধুসকল, বিশ্বৰ সকলোতকৈ চাপৰ মানুহ হোৱাৰ বিশ্বৰ ৰেকৰ্ড নেপালৰ চন্দ্ৰ বাহাদুৰ নামত আছে, যাৰ উচ্চতা হৈছে মাত্ৰ 55 চেণ্টিমিটাৰ। আপুনি জানেনে ভগৱান ৰামৰ পত্নী সীতাৰ জন্মও নেপাল দেশতে হৈছিল, সেইবাবে মা সীতাৰ এখন বিশাল মন্দিৰো নেপাল দেশতে আছে। তাৰ উপৰিও বৌদ্ধ ধৰ্মৰ লোকৰ অনুসৰি গৌতম বুদ্ধৰ জন্ম নেপাল দেশতে হৈছিল বুলি কোৱা হয়। নেপালৰ 53% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। শেহতীয়াকৈ গৱেষণা অনুসৰি এইখন দেশৰ এদিনৰ উপাৰ্জন $1তকৈ কম। 2011 চন লোকপিয়ল অনুসৰি 34% মানুহৰ ঘৰত শৌচালয়ৰ ব্যৱস্থা নাই। বন্ধুসকল, বিশ্বৰ ভিতৰতে সকলোতকৈ বেছি সময় ধৰি হাত মিলোৱা বিশ্বৰ ৰেকৰ্ড 2জন নেপালীৰ নামতে আছে, যিয়ে 42 ঘণ্টা 35 মিনিট হাত মিলাই এইটো বিশ্বৰ ৰেকৰ্ড নিজৰ নাম কৰিছিল। আপুনি জানেনে নেপাল দেশ হৈছে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ ভিতৰত এখন, যাৰ অনুমান এইটো কথাৰে লগাব পাৰি যে এইখন দেশত এদিনত মাত্ৰ 8 ঘণ্টাহে বিজুলী থাকে। বন্ধুসকল, নেপাল দেশৰ 50% লোক এনে আছে যি আজিলৈকে সুৰাপান কৰা নাই। এসময়ত নেপাল চৰচ আৰু ধপাতৰ বাবে অতি বিখ্যাত আছিল, কিন্তু এই মুহূৰ্তত ইয়াত চৰচ আৰু ধপাত ক্ৰয় বা বিক্ৰী বা ব্যৱহাৰ কৰাটো অবৈধ বুলি মনা হয়। নেপালত ব্যৱহাৰ হোৱা ক্ৰাঞ্চি নেপালী ৰুপিজ, যি আমাৰ দেশৰ মূল্যতকৈ কম। নেপালৰ নেশ্যনেল ফুড হৈছে ম'ম'।
যাক নেপালৰ দালি ভাত বুলি কোৱা হয়। বৰ্তমান মম ভাৰতীয় লোকৰ প্ৰিয় ফুড হৈ পৰিছে। নেপালৰ ৰাষ্ট্ৰীয় জীৱ হৈছে গাই। সেইবাবে আমাৰ দেশ ভাৰতৰ দৰে নেপালতো গাই গৰুক পবিত্ৰ মনা হয় আৰু ইয়াক হত্যা কৰাটো অপৰাধ মনা হয়। সেইবাবে নেপালৰ অধিকাংশ লোক ভেজিটেৰিয়ান। আপুনি জানেনে চিটুৱান ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ সকলোতকৈ ডাঙৰ উদ্যান। বন্ধুসকল, নেপালত মহিলাৰ সংখ্যা নেপালৰ পুৰুষৰ সংখ্যাতকৈ বেছি। বন্ধুসকল, নেপালৰ সময় ভাৰতৰ সময়তকৈ 45 মিনিট আগত চলে। নেপালত সকলোতকৈ বেছি নেপালী ভাষা কোৱা হয়, যি দেশখনৰ অফিচিয়েল লেংগুৱেজ। বন্ধুসকল, যদি কথা পাতোঁ নেপালৰ সাক্ষৰতা হাৰৰ বিষয়ে, তেনেহ'লে নেপালৰ সাক্ষৰতা হাৰ হৈছে 64.2%। আপুনি জানেনে বিশ্বৰ সকলোতকৈ ওখ শৃংগ হোৱাৰ উপৰিও বিশ্বৰ ওখ স্ৰোত কাজিন চাৰাহ স্ৰোত এইখন দেশতে আছে, যাৰ উচ্চতা 5200 মিটাৰ। তাৰ উপৰিও বিশ্বৰ ওখ উপত্যকা নেপালতে আছে, যাক বৰুণ ভেলী বুলি কোৱা হয়। বন্ধুসকল, আপুনি জানেনে নেপাল ভ্ৰমণ কৰিবলৈ আপোনাক কোনো ভিজাৰ প্ৰয়োজন নহ'ব। মাত্ৰ আপোনাৰ যিকোনো এখন ভাৰতীয় ID প্ৰুফ থাকিলেই আপুনি নেপাল ভ্ৰমণ কৰিব পাৰিব। সেইবাবে বহুতো ভাৰতীয় কম খৰচতে নেপাল ভ্ৰমণ কৰে। বিশ্বৰ একমাত্ৰ জীৱিত দেৱী নেপালতে আছে, যাক কুমাৰী বুলি কোৱা হয়। আপুনি জানেনে নেপাল গোটেই বিশ্বৰ একমাত্ৰ এনে এখন দেশ যি সকলোতকৈ বেছি সৰিয়হ খেতি কৰে। তাৰ উপৰিও আদা খেতি কৰাত বিশ্বৰ তৃতীয় স্থান দখল কৰিছে। বন্ধুসকল, কাৰ্ণালী নদী নেপালৰ সকলোতকৈ দীঘল নদী। বন্ধুসকল, আপুনি জানেনে নেপালৰ নতুন বছৰ এপ্ৰিল মাহৰ 15 তাৰিখে উদযাপন কৰা হয়। বন্ধুসকল, এয়াই আছিল নেপাল দেশৰ কেইটামান ৰহস্যময় তথ্য। আপুনি যদি কেতিয়াবা নেপাল ভ্ৰমণ কৰিছে আৰু আগতে এইবোৰ তথ্য গম পাইছে, তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।